বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক দুটা টোকেনৰ বিষয়ে ক'ব লৈছোঁ, যিকেইটা টোকেন আৰু 10 বা 15 দিনৰ পিছত লাইভ হ'ব। আপোনালোকে এটকা বিনিয়োগ নকৰাকৈ, এজনো ৰেফাৰ নকৰাকৈ আপোনালোকে এটা কনচেপ্টৰ পৰা আপোনালোকে 10ৰ পৰা 20,000 টকা পাব। এইটো সম্পূৰ্ণ 100% শুদ্ধ হয়। ইয়াত কেনেকৈ পইচা দিয়ে, কেনেকৈ ক'ত উইথড্ৰ কৰে, কিয় পইচা দিয়ে, এই সকলোখিনি ভিডিঅ' মই আপোনালোকৰ মাজত অতি সোনকালে শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে তাৰ বাবে মোৰ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিব। ডেইলি আপোনালোকে জেনুইন প্ৰজেক্টৰ বিষয়ে যদি আপোনালোকে আপডেট পাব বিচাৰে, আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব। আৰু এটা কথা মনত ৰাখিব, মই কেতিয়াও মোৰ কমিউনিটিক এটা এনেকুৱা কনচেপ্ট নিদিওঁ যিটো কনচেপ্টত পইচা নাপায়, বৰঞ্চ টাইম ৱেষ্ট হয়। তেনেকুৱা কনচেপ্ট মই কেতিয়াও নিদিওঁ। আপোনালোকে চিন্তা নকৰিব, য'ত মই পইচা পাম ত'ত আপোনালোকেও পইচা পাব। আৰু যিটো কনচেপ্টত মই পইচা নাপাওঁ সেইটোত কাম ময়ো নকৰোঁ আৰু আপোনালোককো কৰিবলৈ নিদিওঁ। অ'কে, এইবিলাক কনচেপ্টত জইন কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, এটা টেলিগ্ৰাম এপ ডাউনলোড কৰিব লাগিব আৰু তাতে আপোনালোকে এটা ID খুলি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অ'কে, আপোনালোকে প্ৰথমটো কনচেপ্ট হ'ল এইটো দেখিছে জইন কেট, লিংকৰ ওপৰত আপোনালোকে ক্লিক কৰিব। এটা ষ্টাৰ্ট অপশ্যন আহিব। আপোনালোকে এইখিনি প্ৰথমৰ ষ্টেপটো আপোনালোকে ইজি কৰি ল'ব পাৰিব। কেনেকৈ ইয়াত আপোনালোকে কালেক্ট কৰিব টোকেনটো মই আপোনালোকক দেখাই দিছোঁ। এইটো দিছে মোৰ 150 টোকেন হৈ আছে। অ'কে, ইয়াত আপোনালোকে কি কৰিব, এইটো দেখিছে, ইয়াত আপোনালোকে কি কৰিব, বিকমি OKX লেচাৰ। অ'কে, এইটো অ'পেন দেখিছে, অ'পেন ওপৰত মই ক্লিক কৰিছোঁ। এইটো আপোনালোকে জইন কৰিব নালাগে। ইয়াত আপোনালোকে বেক হৈ দিলে, বেক হৈ দিয়াৰ পিছত অলপ বৰ্তমান সময়ত যিহেতু লঞ্চিঙলৈ গৈ আছে, সেইটো কাৰণে অকণমান চাৰ্ভাৰটো ডাউন আছে। এইটো দেখিছে, মই বেলেগ এটাত আপোনালোকক দেখাই দি আছোঁ। অ'কে, 1 মিনিট, এইটো মই বেক হৈ দিছোঁ। এইটো দিছে জইন এ টোকেন, জইন 1 উইন টোকেন এড হ'ব। অ'কে, ইয়াত মই ক্লিক কৰিছোঁ। এইটোত আপোনালোকে একো কৰিব নালাগে। এইটো দেখিছে 300 হৈ গ'ল। মাজে মাজে অলপমান চাৰ্ভাৰটো ডাউন দিছে যিহেতু লঞ্চিঙলৈ গৈ আছে। বাকী আপোনালোকে এই নমিনি স্ক'ৰটো কি হয়, এইটো মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে কেনেকৈ ইয়াৰ পৰা পইণ্টটো আৰ্ণ কৰিব মই আপোনালোকক জনাই দিম। বিটগেটত কেনেকৈ আপোনালোকে পইণ্টটো আৰ্ণ কৰিব, আপোনালোকে ইয়াৰ পৰা এই সৰ্বমুঠ মিলাই আপোনালোকে 3000 কইন কালেক্ট কৰিব পাৰিব। আৰু মনত ৰাখিব, এটা কইনৰ ৰেট 30ৰ পৰা 20 টকা হ'বলৈ গৈ আছে। আপোনালোকে 3000 কইনত নাই কমেও আপোনালোকে 6000 পৰা 7000 টকা আপোনালোকে ফ্ৰীকৈ এজনো মেম্বাৰক নিদিয়াকৈ আপোনালোকে ইনকাম কৰিব পাৰিব এইটো কনচেপ্টত। অ'কে, এই যিকেইটা তলত যিকেইটা আছে, এই OKX, বিটগেট, নমিছ, এইকেইটা মই পৰৱৰ্তী ভিডিঅ'ত দেখাই দিম আপোনালোকক, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। অ'কে, ছেকেণ্ড টোকেনটো হ'ল মনিবিক্স। যিসকলে বাইনেন্সৰ বিষয়ে জানে, এইটো বাইনেন্সৰ কনচেপ্ট হয়, কাৰণ বাইনেন্সটো এটা বহুত হিউজ কোম্পানী হয় য'ত কোটি টকা ডেইলি লেনদেন হৈ থাকে। লিংকৰ ওপৰত ক্লিক কৰি ষ্টাৰ্ট অপশ্যন ছেইম, আপোনালোকে প্ৰথমৰ ষ্টেপটো কমপ্লিট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত কেনেকৈ ইনকাম কৰিব মই আপোনালোকক দেখাই দি আছোঁ। ষ্টাৰ্টিঙত আপোনালোকে 1000 টোকেন পাই যাব। তাৰপিছত আপোনালোকে তলত যিটো ট্ৰাক্স আছে, ট্ৰাক্সৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো দেখিছে, ইয়াত এইটো ছাবস্ক্ৰাইব টু PG চেনেল, ইয়াত আপোনালোকে জইন কৰিব নালাগে। আপোনালোকে বেক হৈ দিব। বেক হৈ যোৱাৰ লগে লগে এইটো দেখিছে 2140 হৈ গ'ল। এনেকৈ আপোনালোকে এইটো বাইনেন্সত আপোনালোকে কৰাৰ লগে লগে আপোনালোকে 10,000 টোকেন পাব। বাইনেন্সত কেনেকৈ একাউণ্ট খোলে মই আপোনালোকক সবিশেষ জনাই দিম পৰৱৰ্তী ভিডিঅ'ত। তাৰপিছত ইয়াত আছে আপোনাৰ এইটো গেম দেখিছে, প্লে গেম। প্লে গেমৰ ওপৰত ক্লিক কৰিব। প্লে গেমৰ ওপৰত ক্লিক কৰাৰ পিছত এইটো দেখিছে আপোনালোকে, প্লে গেমত মই ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে এইটো দেখিছে তললৈ যিডাল কাৰ্চিং ঘূৰি আছে, সেইডাল আপোনালোকে মোবাইলৰ স্ক্ৰীণত ক্লিক কৰাৰ লগে লগে তললৈ আহিব। আপোনালোকে এই যিকেইটা বক্স হয় এইবিলাক আপোনালোকে ভাঙিব লাগিব। এইটো দেখিছে, মই এইটো ভাঙিছোঁ, এইটো 10 পইণ্ট পাইছোঁ। আপোনালোকে খালি কোলা যিটো হয় এইটোত আপোনালোকে টাচ নকৰিব, মাইনাছত লাগি যাব। অ'কে, এইটো দেখিছে, ইয়াত ওপৰত এটা টাইমাৰ চলি আছে। এইটো দেখিছে, সিমান ছেকেণ্ডলৈকে আপোনালোকে পাব। এইটো দেখিছে, এইটো দেখিছে,
এইটো হয়তো মোৰ কমপ্লিট নহ'বগৈ কাৰণ টাইম আউট। এইটো দেখিছে 155 পইণ্ট আৰ্ণ কৰিলোঁ। এইটো দেখিছে এনেকৈ আপোনালোকে ইয়াত আপোনালোকে কি কৰিব লাগিব, এনেকৈ কইনবিলাক আপোনালোকে প্ৰত্যেক 5 মিনিটৰ মূৰে মূৰে আপোনালোকে লৈ থাকিব পাৰিব। অ'কে, এনেকৈ আপোনালোকে কাম কৰক। এই দুটা কনচেপ্টত আপোনাৰ 10,000 পৰা 20,000 টকা ইনকাম কৰিব পাৰিব। অ'কে, থেংক ইউ।